Hi guys, welcome আৰু আজি হৈছে 8 মাৰ্চ শুক্ৰবাৰ আৰু আজি শিৱৰাত্ৰি পূজা হয়। আমি সকলোৱে জানো আৰু পূজা অৰ্চনা কৰোঁ আৰু ময়ো ঘৰতে সৰুকৈ হ'লেও পূজালৈ বুলি কিছুমান পূজাৰ সামগ্ৰী লৈ আহিলোঁ। যিহেতু আজি শিৱৰাত্ৰি হয়, কাৰণ সৰুকৈ হ'লেও ভগৱান শিৱৰ পূজা কৰাটো আমাৰ দায়িত্ব আৰু প্ৰতি বছৰে কৰি অহা হয়। যিহেতু গতিকে মই কিছুমান সৰু সুৰাকৈ কিছুমান সামগ্ৰী কিনি আনিলোঁ পূজালৈ বুলি, ঘৰতে এখন ঠগি আগবঢ়াম বুলি। ইয়াতে মই ল'লোঁ কলপাত আৰু ইয়াত ৰাখিলোঁ অকণমান গাখীৰ, খুব কম পৰিমাণে ৰাখিলোঁ গাখীৰ পূজাৰ কাৰণে। আৰু এইখিনি মোৰ পূজাৰ সামগ্ৰী কল, কুঁহিয়াৰ, আপেল, আঙুৰ আৰু লগতে বুট মাহ ভিজাই ৰাখিলোঁ। তাৰপিছত এইবিলাক মই নাৰিকল কাটি ফালি থৈ দিলোঁ যাতে মোৰ সুবিধা হয়, আৰু এইবিলাক মই বাচি কাটি ক্লিয়াৰ কৰিলোঁ আৰু পূজাৰ কাৰণে এখন নৈপাত আগবঢ়াবৰ কাৰণে সাজু হ'লোঁ। যিহেতু শিৱৰাত্ৰি পূজাৰ দিনাখন এখন এগছি শলা ভালদৰে নজ্বলালে ভাল নালাগে, আৰু মই পূজা আৰম্ভ কৰিলোঁ। অতি সাধাৰণৰূপে পূজাখন কৰিলোঁ আৰু গাঁৱত পূজা পাতে তালৈকে যাম, তাতে যাই কিছুমান কেনেদৰে পূজা পতা হয় মই আপোনালোকক দেখাই যাম। গতিকে ভিডিঅ'টো চাই থাকক। এয়া মই ঘৰত কৰিলোঁ পূজা শিৱৰাত্ৰিৰ দিনাখন, এনেকৈ মই ঘৰত কৰিলোঁ সৰু সুৰাকৈ। বম ভোলেনাথ, বম ভোলেনাথ, বম ভোলেনাথ, নমঃ শিৱায়। আৰু এতিয়া মই পূজাৰ অন্য এখন স্থানলৈ যাম, তাতে গাঁৱত পূজা কৰে আমাৰ, সেই স্থানলৈ যাম আৰু জেগাটো দেখাই দিম আপোনালোকক। সেই স্থানত কেনেদৰে পূজা কৰা হয় প্ৰতি বছৰে, গতিকে মই তালৈ যাই আছোঁ, আমাৰ অন্য এখন পূজাৰ শিৱৰাত্ৰিৰ স্থানলৈ। সকলোবোৰ দেখুৱাই যাম কেনেদৰে কি কৰা হয়, গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে। এইবিলাক আমাক গাঁৱলীয়া ৰাস্তা হয়, মই যাই আছোঁ খোজকাঢ়ি পূজাৰ স্থানলৈ। আৰু সেয়া গাঁৱৰ মানুহ কেইজনমানে পূজাৰ কাৰণে প্ৰস্তুতি চলাই আছে, আমি দেখিবলৈ পাইছোঁ। এইবিলাক কাম কৰি আছে তেওঁলোকে, তুলি ওখ কৰি দিব এইবাৰ। তাৰপিছত ইয়াতে পূজাৰখিনি খুব ধুনীয়াকৈ কৰা হ'ব, ভাল লাগিছে এইবোৰ কাম কৰাৰ কাৰণে। আৰু ইয়াতে সন্ধিয়া টাইমত পূজা কৰা হ'ব, সকলোৱে ঠগি লৈ যাব তাতে গাঁৱৰ মানুহসকলে। গতিকে এই স্থানতে পূজা কৰা হ'ব, আৰু প্ৰতি বছৰে এই এটা স্থানতে পাতি অহা হয়, গতিকে এইবাৰেও সেই স্থানটোতে পূজা কৰা হ'ব। শিৱৰাত্ৰিৰ পূজাৰ দিনটো কিবা নহয় কিবা এটা মনত আনন্দ লাগি থাকে বা ফূৰ্তি লাগি থাকে। গতিকে আপোনালোকৰ হয় নহয় মই নাজানো, কিন্তু মোৰ শিৱৰাত্ৰিৰ পূজাৰ দিনটো খুব ভাল লাগি থাকে মনটো। প্ৰতি বছৰে লাগে, প্ৰতি বছৰে পূজা কৰোঁ, গতিকে এইবাৰেও লাগিছে। ভাল লগা দিন শিৱৰাত্ৰিৰ পূজাৰ দিনটো, আৰু মোৰ কাৰণে প্ৰিয় দিন শিৱৰাত্ৰিৰ পূজা। আৰু এয়া চাই গৈ থাকক, পূজাৰ প্ৰস্তুতি চলি আছে ইয়াত। আচলতে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈছে ইয়াতে। ইয়াতে চাউণ্ডৰ ব্যৱস্থা কৰা হৈছে, এইবিলাক চাউণ্ড গান বজাবৰ কাৰণে ঠগি আগবঢ়াইছে মহিলাখিনি।
আৰু এয়া আমাৰ গাঁৱলীয়া পৰিৱেশৰ শিৱৰাত্ৰি পূজা হয়। এইবিলাক গাঁৱৰ মানুহ কেনে গাইছ কেনে ভাং এক্সিলেম খাই দিব পাৰিলে ভাল লাগিলে হয় নেকি। নাখাওঁ নহয় এইবিলাক মই বাৰু বাদ দিয়া। শিৱৰাত্ৰি পূজাৰ কাৰণে আপোনালোকেও ভালদৰে প্ৰস্তুতি চলাই ভালদৰে পূজাখন কৰক। আমিও কৰি আছোঁ। বেষ্ট অফ লাক। আৰু এতিয়া আৰু প্ৰসাদ বিতৰণ আৰম্ভ কৰি আছে। প্ৰসাদ খাবৰ কাৰণে সকলোৱে প্ৰসাদ খাব। এতিয়া প্ৰসাদ হৈ গ'ল। চাওক বয়োজ্যেষ্ঠসকলে চিলিং টানি আছে। কথা নহয় বাৰু এইটো। আৰু বিভিন্ন ধৰণৰ বস্তু খালোঁ আৰু ঘৰত লাগি লৈ আহিলোঁ। এইবিলাক বস্তু খাই বান্ধি টোপোলা টোপলি কৰি বান্ধি দি খেলা গতিকে লৈ আহিলোঁ। বহুত খালোঁ আজি, পেট ভৰিল। আজি কিজানি ভাত খাব নোৱাৰিম। ত' থেংক ইউ, গুড বাই গাইছ।